হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আজি মই এটা সুন্দৰ পকৰি বনাই দেখুৱাম আপোনালোকক। এইখিনি গাজৰ হয়, মই পিহি লৈছোঁ। আৰু সেই গ্ৰীণখিনি দেখিলে যে সেইখিনি হৈছে কেপচিকাম, জলকীয়াটো হয়। আৰু এয়া ধনিয়া পাত আৰু বন্ধাকবি পাত ভাল ধৰণে মিহি মিহিকৈ পাতলা পাতলাকৈ কাটি লৈছোঁ। কাটি পেলাই এটা বাউলত এইখিনি গোটেইখিনি ৰাখিছোঁ। তাৰ পাছতে মই এয়া হালধি 1 চামুচ হালধি আৰু ৰং জলকীয়া গুড়ি আৰু অকণমান মছলা, জিৰা ধনিয়া গুড়া, আৰু তাৰ ওপৰতে মই এয়া বেচন দিছোঁ। এইখিনি দি পেলাই মই খুব ভাল ধৰণে এতিয়া সানিম আৰু অকণমান বেকিং পাউডাৰ দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ। সকলোখিনি দেখুওৱা নাই। তাৰ পাছতে হাতেৰে অলপমান সানিলোঁ। সানি পেলাই হাতেৰে সনাৰ পাছত হাতেৰে নাসানিলে ভাল নহয় সানাটো। তাৰ পাছত আকৌ চামুচ দি সানিছোঁ। এয়া চামুচ দি দুবাৰ হ'ল সানাটো। ভাল ধৰণে সানি লৈছোঁ আৰু কাটা সৰু সৰু কেঁচা জলকীয়া দিছোঁ। সকলোখিনি দেখুওৱা নাই, মই কৈছোঁ নহয়। তাৰ পাছতে এটা গোল গোল কৰি কেৰাহীখনত গৰম তেলত দি পেলাই এই ধৰণে কণী কুহুমটো দি দিছোঁ। দি পেলাই এয়া লুটিয়াই দিলোঁ। খাবলৈ খুব টেষ্টি হয়। আপোনালোকেও